মৰাণত সদৌ অসম আদিবাসী কল সমাজৰ ৩৬তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন। ৰাজ্যৰ লগতে বহিৰাজ্যৰ শ শ লোকৰ সমাগমে কঁপাই তুলিছে বাগিচা। আদিবাসী তথা চাহ জনগোষ্ঠীৰ অবিচ্ছেদ্য অংগ হ'ল কল সমাজ। মৰাণৰ সমীপৰ খোৱাঙত আদিবাসী কল সমাজৰ ৩৬তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন কৰা হৈছে। আদিবাসী লোকসকলক চৰকাৰ তথা পুঁজিপতি শ্ৰেণীয়ে শোষণ বঞ্চনা কৰি অহাৰ ফলতেই জন্ম হৈছিল অসমৰ কলসকলৰ অন্যতম সংগঠন সদৌ অসম আদিবাসী কল সমাজ। খোৱাং চাহ বাগিচা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱাৰ ভাগত শ্বহীদ তৰ্পণ, পতাকা উত্তোলন আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। সংগঠনটোৰ উদ্দেশ্য লগত সংগতি ৰাখি সুদূৰ ঝাৰখণ্ড, দিল্লী, মহাৰাষ্ট্ৰ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা জ্যেষ্ঠ প্ৰতিনিধিয়ে প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণেৰে আদিবাসীসকললৈ মঞ্চস্থ কিছুমান সিদ্ধান্ত গ্ৰহণ কৰে। লগতে ৰাজ্য তথা কেন্দ্ৰ চৰকাৰৰ ওপৰত ক্ষোভিত দলটোৱে কল জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত নিজাববীয়াকৈ অৰিহণা যোগোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে কেন্দ্ৰীয় প্ৰতিনিধি দলটোৱে। শিৱসাগৰৰ পৰা সুলতানা বেগমৰ रिपोर्ट न्यूज़ 24 অসম। है कि कोल अपनी पहचान का मोहताज नहीं है। एक कोल पूरी दुनिया में मिलता है, रहता है, जाना जाता है, पूरे भारतवर्ष में कोल है। पर इंडिया में कोलों का, ट्राइबल का ग्रेडेशन कर दिया गया। A, B, C, D। ए में आदिवासी, बी में बैकवर्ड, सी में शेड्यूल कास्ट और डी में अदरवाइज नो ग्रेड। तो ये हमारा जो आदिवासी समुदाय है जो कि इस देश का खुद का स्वामी है, इसको पहचान की ज़रूरत नहीं है। हमने आज़ादी की लड़ाई लड़ी अपने ऊपर अत्याचार होने के ऊपर।